জীৱনৰ ৰংবোৰ ৰামধেনুৰ নিচিনাকৈ সজোৱা। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া পাইছে ৰাতিপুৱা 4:30। এতিয়া বৰ্তমান আছোঁ মই চাইকেলিং কৰিবলৈ। এইখন মোৰ চাইকেল। এতিয়া বৰ্তমান ৰাস্তা চাবৰে একো নাই, গোটেই নীৰৱ হৈ আছে। এতিয়া মই ক'ত যাওঁ ঠিক নাই, বৰ্তমান চাইকেলিং কৰিছোঁ। আপোনালোকে মোৰ ব্লগটো চাই থাকক। মই ব্লগটো আৰম্ভণি কৰি দিলোঁ। এতিয়া বৰ্তমান মোৰ বাছন্তীখন আগুৱাই গৈ আছোঁ। এতিয়া ৰ'দটো নাই, আহি ভাল লাগছে, বৰ ঠাণ্ডা হৈ আছে। এনেকৈ পেডেল মাৰি মই গৈ আছোঁ। চাইকেলখন ইমান ৰানিং নাই, সেইকাৰণে ভৰি চৰি বিষাই আছে। মাৰি পেডেল ভৰি বিষ উঠি গৈছে। এটা কথা, আহি ভাল লাগছে, কোনো নাই না, অকলে আছোঁ বিন্দাছ। এটা লগ এটা হ'লে আৰু অলপ বেছি দূৰত গুচি গ'লোঁ হয়। এতিয়া লগ নাই যিহেতু ভালো নালাগে না। আপোনালোকে ৰাস্তা চাই থাকক। ভৰিখন কি গ'ল গাইছ, ভাবছোঁ অলপমান ৰখি দিওঁ নেকি। এয়া হ'ল ডিব্ৰুগড়, ৰখি দিওঁ আৰু ভাগৰ লাগছে না। ভৰিখন গৈছে মানে ৰানিং নালাগে চাইকেলখন, সেইকাৰণে बसंती रुक जाओ। बसंती को मैंने बोल दिया है रुक जाने के लिए, अभी वो रुक जाएगा। बसंतीখন मैं रखाই দিলে ইয়া बसंती। গাইছ, মই আৰু এটা ধুনীয়া বস্তু চাওক, সূৰ্যটো কি ধুনীয়া লগা হৈছে। এই ৰকমৰ ভিডিঅ' অনলি মোৰ চেনেলতহে পাব, সৌৰভ হাজৰি ব্লগত। কিছুমান ভাগৰ লাগছে, খুইনি লাগছে গাইছ। ৰখিলে কাম নহ'ব গাইছ। এয়া মোৰ যাত্ৰা আকৌ আৰম্ভণি কৰি দিওঁ। অলপমান আগত যাম, চাই থাকক। এইখিনি ডিব্ৰুগড় বুলি কয়। লাহে লাহে মানুহ হৈছে আৰু ফুৰিবৰ কাৰণে। কৈ পেডেল মাৰি গৈ আছোঁ মই। এই চাওকচোন বান্দৰ। ফাইনেলি মই আহি পালোঁ দৌলগোবিন্দ মন্দিৰ। এয়া মন্দিৰ। দৌলগোবিন্দ মন্দিৰ ৰাতিপুৱাৰ দৃশ্য। এটা কথা, কিন্তু ৰাতিপুৱা ৰাস্তাগিলা চাই বিৰাট ভাল লাগে। কোনো মানুহ চানুহ নাথাকে, পূৰা ফ্ৰী থাকে, আৰু ভাল লাগে। ৰাস্তাত এইগিলা নতুনকৈ ৰেলিং লগাইছে, লাইট লগাইছে নতুনকৈ। নতুন উন্নতি কৰি আছে বৰ্তমান। গাইছ, প্লেনিং চেঞ্জ। এতিয়া বৰ্তমান মই অশ্বক্ৰান্ত মন্দিৰলৈকে ৰাওনা হৈ দিওঁ নেকি গাইছ। অলপ হৈ দিওঁ। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী। নদী কিমান চাব আৰু, অলপ ৰাস্তা চাই লওক। নৰ্থ গুৱাহাটীৰ ৰাস্তা এয়া। ভাগৰ লাগছে পেডেল মাৰি। हम अभी जा रहा है। এতিয়া মই যাম এই লেফ্ট চাইডে, চিঞত এনেকা দি যাম। গৈ নাপাওঁ লাগছে গাইছ। মই পাৰা নাই যাবৰ কাৰণে আৰু বেছি দূৰ নাই আৰু অকণমান গ'লে পায়। এইটো হ'ল শিৱ মন্দিৰ। শিৱ বাবা, জয় শিৱ বাবা ভোলেনাথ। গাইছ, মই আহি থাকোঁতে ধুনীয়া বস্তু হ'লে এই আউনীআটী সত্ৰৰ মানে ৱাল হয়। ইয়াতে ধুনীয়া কেইটামান মানে বস্তু লিখা আছে, মই দেখাই আছোঁ। চাই লওক, ইয়াতে লিখা হৈছে জীৱনৰ ৰংবোৰ ৰামধেনুৰ নিচিনাকৈ সজোৱা। কিমান মানে আমাৰ জীৱনৰ মানে বিষয়ে লিখা আছে, আৰু লিখা আছে যাতে কোনোবাই চুব খুজিলে চুব নোৱাৰে, মুচিব খুজিলে মুচিব নোৱাৰে। বাকী ধুনীয়া মানে ইয়াতে সাতৰ আখৰ লিখা আছে। আপোনালোকে আউনীআটী সত্ৰত আহিলে এই ৱালবোৰত অলপ লক্ষ্য কৰিবচোন। গোটেই ৱালত সাতৰ আখৰে লিখা আছে না। এতিয়া যিবিলাক লিখা আছে এইবিলাক পূৰা সত্য কথা, মানে হৈ যায় বা হ'ব। আৰু ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। কথাষাৰ মিছা নহয়, সম্পূৰ্ণভাৱে সঁচা কথা। ৰ'দটো বৰ বেয়াকৈ ওলাইছে, চাব পাৰে। পূৰা গৰম উঠিছে। মই তাড়াতাড়ি অশ্বক্ৰান্ত মন্দিৰৰ পৰা আহোঁ, ঘৰত যাওঁ।
এই আকৌ হৈ গ'ল মোৰ যাত্ৰা আৰম্ভ। আউনীআটীৰ সত্ৰ গেটটো হ'ল এই চাই লওক, এনেকুৱা হয়। শ্ৰী শ্ৰী আউনীআটী সত্ৰ লিখা আছে ইয়াতে। কোনোবাই যদি অহা নাই আহিব পাৰে আউনীআটী সত্ৰত গুৱাহাটীত। ভাগৰ লাগি গৈছে পাপ্পা ঐ। কেছটো হ'ল এতিয়া বৰ্তমান মই খোজকাঢ়ি আছোঁ। এইটো মস্ত ডাঙৰ আপ, মই চাইকেলখন চলাব পৰা নাই, ঠেলে ঠেলে মাথা নষ্ট হৈ গৈছে। কিবা কৰি আপটো খতম হ'ল, যাওঁ আৰু এতিয়া বিন্দাছ যাম। এইখিনিতে পেডেল নামাৰলেও হয়, তথাপি অলপ মাৰিব লগা হৈছে। বিন্দাছ গৈ আছোঁ এতিয়া, পেডেল নমৰাকে গৈ আছোঁ। এটা দুৰ্ভাগ্য হ'ল এখন এই আপটোৰ পৰা নমিকে মাৰি পাই যায় অশ্বক্লান্ত মন্দিৰ। দুৰ্ভাগ্যটো হ'ল যে মন্দিৰটোৰ ভিতৰৰ ফালৰ পৰা তলা লগাব আছে। এইটো অশ্বক্লান্ত মন্দিৰ। মানুহে কয় কষ্টৰ ফল বোলে মিঠা, এতিয়া মই আজি কি বুলি ক'ম, মিঠাই ক'ম না তিতাই ক'ম। বাকী যি নহওক সেয়া হ'ল মাজগাঁৱৰ জাহাজ ঘাট। আৰু এটা বস্তু হৈ আছে, উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ সংযোগী এখন দলং বনাই আছে চাওক। প্ৰায় মানে দলঙৰ কাম সমাপ্ত হৈছে, চাব পাৰে। আৰু কিছুদিন লাগব হওঁতে, পিছত আমাৰ নৰ্থ গুৱাহাটীৰ যিগিলা মানুহ আছে, আমাৰ জাহাজেদি যিকেইটাই পাৰ হৈ যায় সেইকেইটাই এই দলংখনৰ ওপৰেদি গুচি যাব পাৰিব আৰু। মানে কি এটা জাহাজটো হ'ল তো টাইমে টাইমে যায়, আৰু শৰাইঘাট মানে ব্ৰিজেদি গ'লে অলপমান আগত যাব লাগে। কিন্তু এইখিনি মানে মানুহৰ কাৰণে এই দলংখন বহুত মানে সুবিধা হৈছে। এতিয়া মানে জাহাজটো নৰখিলেও হ'ব, ঘপককৈ দলঙেদি মাত্ৰ 1 মিনিট বা 2 মিনিটৰ ভিতৰত গুৱাহাটী পাই যাব। এখন দলং আছে শৰাইঘাট ব্ৰিজ, সেইখন লাগি আধাঘৰে মানুহ লৈ যাব। এতিয়া এইখন হ'ল না ওচৰেদি হ'ব আমাৰ এইখিনি মানুহখিনি, মানে ভাল সুবিধা হ'ব। গাইছ ৰৈ থাকিতো লাভ নহ'ব, এইটো ৰ'দটো ওলাইছে যে ঘৰলৈ বুলি আকৌ যাত্ৰা আৰম্ভ কৰি দিওঁ আৰু। বসন্তী ৰেডি আছে ঘৰত যাব। গাইছ ৰাধা ঘৰ যাব আৰু চাওক ৰ'দটো ওলাইছে, পুৰা চকুতে লাগি আহিছে।